Hello friends, welcome back to my channel. পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই লৈ আহিছোঁ আৰি মাছৰ সৈতে ভেদাইলতাৰে বনোৱা এখন জুতি লগা আঞ্জা। ভেদাইলতাটো বহুতৰে প্ৰিয় শাক, যিহেতু এবিধ অসমৰ থলুৱা শাক, গতিকে পাবলৈও সহজ আৰু ইয়াৰ বহুতো ঔষধি গুণো আছে। গতিকে এনেদৰে আপোনালোকেও বনাই চাব পাৰে, বৰ ভাল পাব। বলকচোন তেন্তে ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই ভেদাইলতা পাতখিনি বাছি ধুই লৈছোঁ আৰু দুটা লগতে কেঁচা জলকীয়া দিছোঁ। আপোনালোকে নিদিবও পাৰে জলকীয়াটো, নিজৰ ইচ্ছা। এইখিনি ভালদৰে মিক্সিত পিচি ল'ম আৰু এয়া মই ভালদৰে মিক্সিত পিচি পেষ্ট বনাই লৈছোঁ আৰু আপোনালোকে পটাটো পিচিব পাৰে। ইফালে মই সৰু সৰুকৈ এটা পিঁয়াজ কাটি লৈছোঁ। অকণমান মই আদা নহৰু পেষ্ট লৈছোঁ। আদা নহৰু আপোনালোকে ভেদাইলতা পিছতে দিব পাৰে। লগতে তেজপাত দুখিলা লৈছোঁ। ইফালে মই মাছখিনি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে যিকোনো মাছ ল'ব পাৰে, মই আৰি মাছ লৈছোঁ। মাছখিনি ফ্ৰাই হোৱাৰ পিছতে সেইখিনি তেলতে মই তেজপাত দুটা দিছোঁ আৰু পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি দিয়ে মই ভালদৰে পিঁয়াজখিনি অকণমান ভাজি ল'ম 2 মিনিটমান। পিঁয়াজখিনি ভাজি অকণমান ৰঙচুৱা পৰোঁতে আদা নহৰু পেষ্টখিনিও দি দিছোঁ। দি পেলাই পুনৰ মই ভালদৰে এইখিনি লৰাই লৈছোঁ। এতিয়া সোৱাদ অনুসৰি অকণমান হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি দিছোঁ। দি পুনৰ লৰাই দিছোঁ। জিৰা ধনিয়াটো আপোনালোকে নিদিলেও একো নাই। আৰু এইখিনি মছলাখিনি অকণমান ফ্ৰাই হোৱাৰ পিছতে যিখিনি ভেদাইলতাৰ পেষ্ট আছিলে, পেষ্টখিনিও দি দিছোঁ। দি মই ভালদৰে এইখিনি লৰাই দিম, যাতে কেৰাহীত লাগি নাযায়। গেছৰ ফ্লেমটো একদম কমাই ৰাখিব। ভেদাইলতাখিনি 2-3 মিনিট ভজাৰ পিছতে সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখৰ পৰিমাণটো নিজৰ মতে দিব আৰু এইখিনি প্ৰায় অকণমান লৰাই দিয়াৰ পিছতে মই পানী দি দিম। পানীৰ জোখটো আপোনালোকে যিমানখিনি আঞ্জা বিচাৰে সিমানখিনি দিব আৰু ইয়াৰ পানীখিনি উতল আহোঁতেই মই মাছ কেইপিচ দি দিছোঁ আৰু মাছখিনি দিয়াৰ পিছতে একেবাৰে শেষত মূৰটো দিছোঁ। মূৰটো নিদিলে যেন আধৰুৱা হৈ ৰয় মাছৰ আঞ্জাখনৰ জুতি, আৰু মূৰটো অকণমান ভাঙি দিছোঁ, তেতিয়া আঞ্জাখনৰ সোৱাদ বেছিকৈ বাঢ়ি যায়। আৰু এইখিনি মই এতিয়া অকণমান সময় উতলিবলৈ ৰাখি দিম। প্ৰায় 10 মিনিটমানৰ পিছতে আঞ্জাখিনি উতল হোৱাৰ পিছতে অকণমান জালুকৰ গুড়ি পেলাই দিছোঁ আৰু জালুকৰ গুড়িখিনি দি পেলাই অকণমান পুনৰ লৰাই দিছোঁ। আৰু এতিয়া মাছখিনিও উতলি আছে, গতিকে আঞ্জাখিনি আমাৰ ৰেডি হৈয়ে গ'ল। আপোনালোকেও মোক জনাবচোন, ভেদাইলতা আৰু মাছৰ এই আঞ্জাখন আপোনালোকৰ কেনেকুৱা লাগিল। যদিহে ভাল লাগিছে নিশ্চয় বনাব আৰু মোক কমেণ্ট কৰিব। লগতে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।